হাগ্ৰামা মহিলাৰ এইটো এটা ভাল লিডাৰ, এক্সপিৰিয়েঞ্চ লিডাৰ। মোৰ নাম হৈছে শ্ৰী লৰেন্স হাছদা আৰু মই আগতীয়া দিনত মই কংগ্ৰেছত ভাইচ প্ৰেছিডেণ্ট ডিষ্ট্ৰিক্টৰ কাম কৰি আছিলোঁ আৰু বৰ্তমান এতিয়া আজি মই BPF দলত জইন কৰিলোঁ। শান্তি উন্নতির প্রগতি লাগে যত বড় আরজে লাভাতি লাগে নাহিল চিনহারে বন্ধু। মোৰ নাম হৈছে লক্ষণ লাকৰা। আগতে মই কংগ্ৰেছ দলত আছিলোঁ, ডিষ্ট্ৰিক্ট লেভেলত কাম কৰি আছে, জেনেৰেল ছেক্ৰেটাৰী মই হিচাপে কাম কৰি আছিলোঁ। আজি মই BPF দলত অফিচিয়েলি জইন কৰিছোঁ আৰু এইটোৱেই মোৰ। ইয়াত কেইটামান ৰিজন আছে। UPPL বৰ্তমান গভৰ্ণমেণ্ট চলাই আছে, UPPL BJP লগ লাগি গভৰ্ণমেণ্ট চলাই আছে। তথাপিও ইয়াত ক'বলৈ গ'লে বহুকেইটা বাকী আছে, কাম কৰা বাকী আছে আৰু এই কামটো কিন্তু BJP আৰু UPPL কিন্তু দেখা নাপায়। আৰু ক'বলৈ গ'লে আমাৰ BTC অঞ্চলত UPPL আৰু BJP কোনো কামে নাহে আৰু এই BTC ইলেকশ্যনত BPF পঢ়াটো খাটাং আৰু সেইটোৰ কাৰণে আমি এই দলত যোগদান কৰিছোঁ আজি। UPPLত ক'বলৈ গ'লে 10 ভাগত যদি আমি ক'বলৈ গ'লে 4 ভাগমান নাম্বাৰহে দিম, কিয়নো আমি বিশেষকৈ যদি আমি আদিবাসী অঞ্চলত গ'লে তাতে যদি আমি চাওঁ ৰাস্তা ঘাট, স্কুল আৰু বহুকেইটা বস্তু তাৰমানে আধাৰুৱা হৈ আছে। আৰু সেইটোৰ কাৰণে মই ক'ম যে আমাৰ অঞ্চল অকল আদিবাসী অঞ্চলত নহয়, এনেকুৱা আৰু অঞ্চল আছে যাত মানে একদম কমিউনিকেশ্যন বহুত প্ৰব্লেম। আপোনাৰ গাড়ীও নাযাব, আপোনাৰ একো গাড়ী চাড়ী বাইক চাইকেলো যাব কাৰণে অলপ অসুবিধা। সেইটোৰ কাৰণে মানে BJP আৰু UPPL মানে কোনো কামত নাহে। জইনিং হোৱাটো এইটোৱেই আৰু আমি এটা আশাবাদী লৈ আহিছোঁ, এটা বিশ্বাস কৰি আহিছোঁ। আগতে আমি কংগ্ৰেছত ছিলোঁ, যিমানখিনি কৰিলোঁ তিমানখিনি আমি ৰিজাল্টটো আমি দেখা নোপোৱাৰ কাৰণে অলপ আনছেটিছফাইড। সেইকাৰণে আমি BPF দলত চাইছোঁ আৰু আগত পৰাই এটা ভাল পোৱা এটা পাৰ্টি হয়। হাগ্ৰামা মহিলাৰ এইটো এটা ভাল লিডাৰ, এক্সপিৰিয়েঞ্চ লিডাৰ। সেইকাৰণে তাৰ লগত এদিন নহ'লে এদিন কাম কৰিম বুলি এনেকুৱা ভাবিছিলোঁ, কিন্তু অপৰচুনিটি পোৱা নাছিলোঁ। সেইটো কাৰণে আজি ভাল এটা অপৰচুনিটি পাইছোঁ আৰু আমাৰ লগত ভাল এটা কেণ্ডিডেট উলিয়াম ছাৰে আছে, তাক আশাবাদী এটা আছে ভৱিষ্যত এটা আমাৰ BTRত ইয়া আমাৰ কোকৰাঝাৰ আৰু আমাৰ জমদাৰ ব্লকত এটা ভাল এটা কাম হ'ব বুলি মই আশাবাদী। তাৰ লগত মিলি এটা কাম কৰি যাম বুলি আশা ৰাখিছোঁ। বহুতখিনি কাম আছে আজিকালি আমাৰ, বিশেষকৈ গ'লে আমাৰ BTR অঞ্চলত আৰু স্পেচিয়েলি আমাৰ ইয়াতে জমদাৰ ব্লকত আদিবাসী বহুতকেইটা পিছুৱাই গৈ আছে। ইহঁতক এডুকেশ্যনেলি এটা মটিভেশ্যন কৰিবলৈ এটা ভাল এটা ফাইনেন্সিয়েল পেকেজো লাগে আৰু ডেভেলপমেণ্ট অন্যান্য ক্ষেত্ৰত ৰাস্তা বাট আছে, এডুকেশ্যন আছে, চেল্ফ হেল্প গ্ৰুপ আছে আৰু বহুতখিনি এনেকুৱা মানে আগুৱাই লৈ যোৱা বস্তুকেইটা আছে। সেইটো লৈ যাম বুলি এটা আশাবাদী কৰি আহিছোঁ আৰু আমি এটা লিডাৰ হৈ আহিলে এদিন নহ'লে এদিন ভাল এটা কাম কৰি যাম বুলি আমি আশাবাদী কৰি এই BPF দলত আহি আমাক উলিয়াম ছাৰৰ লগত আলোচনা হৈছে। এইটোৱেই আমি বক্তব্য ৰাখিছোঁ। UPPL দলটো আমি আগতীয়াকৈ মই এটা মোৰ কাৰণে ব্যক্তি পাৰ্চনেলি আমাৰ ইণ্টাৰেষ্টেড দলটো নহয়। আমি আগৰ পৰাই এইটো এটা চইচটো নহয় মোৰ কাৰণে। যিমানখিনি যি কৰিছে, যি কৰা নাই এইটো আমি ক'বলগীয়া নাযাওঁ, কিন্তু আমি যিমানখিনি চাইছোঁ আগৰ যে চৰকাৰ আছে আমাৰ হাগ্ৰামা মহিলাৰী আগৰ কংগ্ৰেছৰ পৰা এটা এলায়েন্স কৰি আহিছে আৰু এটা ভাল একটা পেকেজ লৈ আমাৰ BTR অঞ্চলত কাম কৰি আহিছে। সেইটোৱেই কামটো আজি দেখি পাই আছোঁ। সেই নতুন চৰকাৰ এটা হয়তো UPPL চৰকাৰে আছে, বহুতখিনি ইহঁতে প্ৰজেক্টটো আনিছে হ'ব পাৰে, বহুতখিনি ইহঁতে প্ৰমিছটো কৰিছে হ'ব পাৰে কাম কৰিবলৈ, কিন্তু আমি নতুনকৈ দেখিবলৈ পোৱা নাই।
যিখিনি কাম এতিয়া কৰি আছে আগে হাগ্ৰামা মহিলাৰী আৰু কংগ্ৰেছ চৰকাৰ একেলগত থকা সময়তে এটা আলায়েন্স থকা সময়তে ইহঁতে একটা প্ৰমিছ দিছিলে এটা পেকেজ দিছিলে আৰু যিখিনি অন্যান্য কাম এটা প্ৰজেক্ট আনিছিলে সেই কামটোই মানে এতিয়া সিহঁতে কৰি যাই আছে তো নতুনকৈ এটা বহা প্ৰজেক্ট আনা এটা একো বস্তু আমি দেখা নাপাওঁ আৰু লগতে যি প্ৰমিছ কৰিছে এইটো ফুলফিল এতিয়ালৈকে হোৱা নাই এতিয়া চৰকাৰটো অলমষ্ট শেষে হৈ আছে আৰু নতুন চৰকাৰ আহিবলগীয়া হৈ আছে কিন্তু এতিয়ালৈকে এইটো ৰিজাল্টটো ভাল ৰিজাল্ট আমি দেখা পোৱা নাই এইটো কাৰণে মোৰ ইণ্টাৰেষ্টেড নাই ইহঁতৰ লগত আৰু আমি আশাবাদী এদিন নহ'লে এদিন আমাৰ বি পি এফ দল উঠি যাব আৰু আগতীয়াকৈ কেনেকুৱা কাম কৰি আছে আমাৰ হাগ্ৰামা মহিলাৰী এনেকৈ কাম কৰি যাব বুলি আমি আশাবাদী কৰি আছোঁ লীলা বিচাৰা আগত তো মই ট্ৰেক্টৰৰ দলত আছিল UPPL তাৰ সেই পৰা থাকে মই ইয়াতে আহিছে বিজেপিৰ থাকিয়া ইয়াতে আৰু BPF লগত আহিছে আৰু ইয়াতে মই যোগদান কৰিলোঁ আৰু ইয়াতে থাকিম নহয় কোনেও মাতা নাই মই সদায় আহিছোঁ আৰু কি সেইকাৰণে মই BPF ভাল পাইছে সেইকাৰণে আহিছে